আমাৰ খবৰটো বেয়া হৈ গেল লাহে লাহে। ৰিলেক্স ৰিলেক্স, ভাল কৰিব লাগব। পঢ়িলো শুনিলো মেট্ৰিকত 7 বাৰ কৰি ফেল কৰিলো, এতিয়া কি কৰো কখি? পঢ়ি শুনি কি কৰছেনো? বাদ দিয়াহে পঢ়া শুনা। আছা জেঠা, মোৰ নাম আশা নহয় দে। আহি পালি ব। দে দে বাবা, ভালে থাকিস। তোৰ বাপে আছেনে নাইনো? থৈ বুঢ়া, আগতে বহি লচোন ল। বাবা পঢ়া শুনা কি ৰকম চলি আছেনো? কাৰ জেঠা? মোৰ পঢ়া শুনা? থৈ চিন্তা নকৰবি, তামাম পঢ়ি আছো, দিন ৰাতিয়ে পঢ়ো। ময়ো পঢ়ি আছো দে জেঠা। থৈ ই আৰু মই বিৰাট পাৰ্টনাৰ, পঢ়ি আছো দে, চিন্তা কৰিব নালাগে। বাবা সন্ধিয়া আৰু ৰাতিপুৱাত পঢ়া না নপঢ়া? জেঠো, পঢ়া কথা নকাইছটো আৰু এই মাত্ৰ মই 3 বাৰ 4 বাৰ কৰি পঢ়ি উঠি আহিলো। মই মুখৰ ফেচটা একবাৰ চাচোন চা, তাকো মোৰ অহংকাৰ নাই জানা। পৰীক্ষা দিবা গেছো, মানুহ আগত যায়, মই দাউৰি দাউৰি যাং। মোৰ তাকো অহংকাৰ নাই। ইয়ৰ ৰাইট থকি। তোমালোকৰ কথাগিলান মই গম পাইছো, সেই ফাল্টু কথা বাদ দি চুন্দি পাছ কৰছা না নাই মেট্ৰিকত দিবাৰ? আমি পাছত যাম। আমি চব সময় আগত যাই থাকো জানা জেঠু। থৈ পাছত থাকিম না, তাকো আমাৰ অহংকাৰ নাই। বাবা তোৰ পৰীক্ষাৰ খবৰ কি ৰকম? জেঠু, মই আগত যাব পাৰলো হয়, কিন্তু এটা কথাত যাব পৰা নাই। কি কথা জানানা জেঠু? আমি নকল নিছিলো হাতত লেখি। মাষ্টৰে কিবা কাইদা কৰি গম পাইছে, নকল মাখা মুচি দিছে হাতৰ পে। তাৰ কাৰণে আমি আগত যাব পৰা নাই। আমাৰ হেডমাষ্টাৰ তাক কলো, টিফিন দিয়াৰ পিছত 5 টকা খুৱাম দে। তাকো আমাৰ অহংকাৰ নাই। হাতৰ পে মুচি দিল জেঠু। অহংকাৰ নাই তাকো আমাৰ। কি কৰিম আৰু, কাপালখান আমাৰ চতাল। তই ঠগবাজি, কোনবেলা আহি পালি? মোৰ হলদে আধা ঘণ্টামান চাৱাখানৰ লগত গল্প কৰি আছিলো। থৈ আহিছে না চালা মৰণৰ বুঢ়া। ক'পে যে আহি পাল, নাই বুলি ক'লোৱে ঘৰত। চাৱাখানৰ ৰিজাল্ট কি ৰকম তাকে পুছিবা আহিলো। আমাৰ এই দুটাৰ কথা নকাইছটো আৰু মোৰ ব্ৰেইনটা কিবা পিলু পিলু কৰি। কিয় পৰীক্ষাৰ ৰিজাল্ট বেয়া? তাৰমানে তাই আৰু বাগাত দে। তাছাড়া আৰু একো কাম নাই। পৰীক্ষা দিবা গেছিল বোলে, তাকো বোলে নকল হাতত লিখি লৈ গেছিল। তাকো মানে মাষ্টৰে গম পাল, পাছ কৰিবা নৰলি। কি কৰবি ইয়াৰ, এই চাৱাখান এইৰকম ছয়তান। হাওলা গৰু, যা গৰুকেইটা লৰি দি আহি পানীও খুৱাই আহিবি গৰুকেইটাক। আজিকালি ডিজিটেল ইণ্ডিয়া, তুই হিলা কিছু গম নাপাইছ, মই গম পাং অকল। বাবা, মইতো হাওলা গৰু নহয়, মই দামৰাহে। বাপে যোনটা কৈছে সেইটা শুনি যা যা গৰুকেইটা লৰি দি আহিবি।